এনেকৈ পাটৰ কাপোৰ ফটা আচৰিত কথা। এনেকুৱা আচৰিত ঘটনা চাগে কাৰো লগত হোৱা নাই। মেখেলা ব্লাউজ চব কেনেকৈ ফাটি গ'ল আপোনালোকে জানি আচৰিত হ'ব। এখন চব গোটেই মেখেলা ফটা, ব্লাউজো তেনেকৈ ফটা, ইমান ডাঙৰকৈ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে আৰু আমাৰো সকলোৰে ভাল হয়। আজি ভিডিঅ'টো সম্পূৰ্ণ এটা পৃথক ভিডিঅ' মই লৈ আহিছোঁ। আগৰ ভিডিঅ'বোৰৰ লগত একো মিল নথকা এটা ভিডিঅ' মই আজি লৈ আহিছোঁ। আজি ভিডিঅ'টো ফুলৰো নহয়, ৰেচিপিৰো নহয়। আজি ভিডিঅ'টো মানে সম্পূৰ্ণ বেলেগ হ'ব। আৰু মই বহুত দিনৰ পৰা ভাবি আছোঁ যে ভিডিঅ'টো বনাওঁ নে নবনাওঁ। তাৰপৰা ভাবিলোঁ যে ভিডিঅ'টো মই বনোৱাটোৱেই ভাল হ'ব। কাৰণ মোৰ নিচিনা আৰু বেলেগৰ লগত যাতে মোৰ লগত যি হ'ল সেয়া আনৰ লগত কেতিয়াও নহওক। আৰু মই আজি ভিডিঅ'টো আনিছোঁ মোৰ পাটৰ কাপোৰ, বিয়াৰ পাটৰ কাপোৰযোৰৰ ওপৰত। আৰু মই সেইযোৰ দেখাম বাৰু আপোনালোকক। কিন্তু প্ৰথমতে কৈ লওঁ, পাটৰ কাপোৰ কিনোতে মই নিজেও এজনী সজাগ গ্ৰাহক হিচাপে মানে বহুত বাছি বহুত দেৰি মূৰত কাপোৰযোৰ কিনিছিলোঁ। কিন্তু ইমান সজাগ হোৱাৰ পাছতো, ইমান চাই মেলি অনাৰ পাছতো কিন্তু মই ইমান বেয়া ধৰণে ঠগ খালোঁ। সেইকাৰণে ভাবিছোঁ আপোনালোককো কথাখিনি জনাওঁ মোৰ লগত কি হ'ল। কাৰণ আপোনালোকো প্ৰত্যেকগৰাকী গ্ৰাহকে বহুত সজাগ হয় নহয় জানো, বিশেষকৈ এইবোৰ ক্ষেত্ৰত, বিয়া বাৰু বস্তু কিনা মেলাৰ ক্ষেত্ৰত। আৰু এইটো বহুত বিয়াৰ ছিজন হয়, বহুতৰ বিয়া এইটো সময়ত হয়। ভাবিলোঁ মই ভিডিঅ'টো বনাই পেলাই মোৰ লগত হোৱা অভিজ্ঞতাখিনি আপোনালোকৰ লগত জনাওঁ, যাতে আনৰ লগত এনেকুৱা নহওক। আৰু বিয়াৰ যিটো কাপোৰ হয় বিয়া জোৰোণৰ, সেইটো প্ৰত্যেকৰে কিমান মৰমৰ হয় সেইটো প্ৰত্যেকেই চাগে বুজিছে। সেইটো মোৰো বহুত মৰমৰ হয় কাপোৰযোৰ, আৰু কিমান ভালকৈ সাঁচি ৰখা যায় সেই কাপোৰযোৰ। আৰু মই এতিয়া সেই কাপোৰযোৰ সাঁচি ৰখাৰ বাহিৰে বেলেগ একো কৰিব নোৱাৰোঁ, পিন্ধিব নোৱাৰোঁ। মাত্ৰ 1-2 বাৰমানহে মই পিন্ধিছিলোঁ। কাপোৰযোৰ মই দেখাই আছোঁ ৰ'ব। প্ৰথমে মই আপোনালোকক ব্লাউজটো দেখাইছোঁ। এইটো আছিলে মোৰ কাপোৰযোৰ লগত ব্লাউজটো। সুতুৰ হৈছে যিহেতু মই বহুত দিন পিন্ধা নাই। কি হ'ল চাওক ব্লাউজটোৰ লগত মোৰ, এইটো দেখিছে, এইটো গোটেই এনেকৈ ভাজে এনেকৈ ফাট মেলি গ'ল। কেনেকৈ ফাট মেলিলে কি কথা মই নিজেও নাজানো। মই মাত্ৰ 2 বাৰ পিন্ধিছোঁ কাপোৰযোৰ। 3 নম্বৰ বাৰ যেতিয়া পিন্ধিবলৈ উলিয়াইছোঁ তেতিয়া দেখিছোঁ কাপোৰ গোটেই এনেকৈ ফটা। মইতো নিজে বিচুতি, মোৰ মানে কেনেকুৱা মনটো বেয়া লাগিছে মই বুজাব নোৱাৰোঁ। মোৰ বহুত মৰমৰ কাপোৰযোৰ আছিলে। বহুত দেৰি চাই বিচাৰি এইযোৰ কাপোৰ পচন্দ কৰি আনিছিলোঁ। আৰু যোৰহাটৰ এখন নামী দোকানৰ পৰাই কিনিছিলোঁ। আৰু ইয়াৰ দামটোতো মই আপোনালোকক ক'ব নালাগে, এইটো সকলোৱে অৱগত হয় যিহেতু আজিকালি পাটৰ কাপোৰৰ দাম চবেই জানেই। কিন্তু মোৰ বিয়া সময়ৰে কাপোৰ হয় যিহেতু। ব্লাউজটোতো এই গতিটো হ'ল, দেখিলে আপোনালোকে। মেখেলাখনৰ লগতো সেই একেই হ'ল। কেনেকৈ কি হ'ল মই নিজেও নাজানো। আৰু এনেকুৱাটো সাধাৰণতে নহয় বাৰু। কিন্তু মোৰ কাপোৰযোৰতে কিয় এনেকুৱা হ'ল সেইটো মই নিজে আচৰিত আচলতে। কাপোৰযোৰ কিবা পুৰণা আছিলে নে কি আছিলে, কিন্তু পাট আৰু মুগাৰ মিক্স কাপোৰ আছিলে। কাপোৰটো কিবা পুৰণা আছিলে নে কি আছিলে মই ধৰিব নোৱাৰিলোঁ। এইখন হ'ল মেখেলাখন, এইখন মেখেলাখনো সেই একেই। এইখন মেখেলাখন দেখিছে, ওপৰলৈকে কাম কৰা আছে যিহেতু মোৰ এযোৰ মেইন কাপোৰ আছিলে বিয়াৰ। মেখেলাখনো দেখাই আছোঁ আপোনালোকক, ৰ'ব কোনখিনিত আছিলে। এই চাওক মেখেলাখনৰ যিটো তলৰ ছাইড হয়, তলৰ ছাইডে মোৰ মানে গোটেই এনেকৈ এৰাই গ'ল। এইটো কেনেকৈ এৰাইছে, কি কথা কি বতৰা মই নাজানো। এইটো কেনেকৈ কিমানডোখৰ জেগা, অকণমান নহয় কিমানডোখৰ জেগা চাওক। পাটৰ কাপোৰ যিমান পুৰণা হ'লেও কেতিয়াও ফিচিকি যোৱা ক'ৰবাত কাঠিত হয়, কিন্তু বেছিভাগেই হয়তো নহয়। কিন্তু মোৰ কেনেকৈ হৈছে কি কথা মানে মই নাজানো। ইমানডোখৰ জেগা, আৰু এইটো ছাইডেও সম্ভৱ আছে পটককৈ। এইটো ছাইডে এয়া চাওক, বেক দুইটা ছাইডে ফাটিছে। এইটো ছাইডে এয়া এইডোখৰ মানে তলে এনেকৈ গোটেই ৰাউণ্ডকৈ এনেকৈ এৰাই গৈছে। এতিয়া এযোৰ কি কৰিম মই নিজেও নাজানো। মই তেতিয়াৰ পৰা এযোৰ ঠিকো কৰা নাই মনৰ দুখত। এতিয়া ভাবিছোঁ মই এবাৰ কৈ চাব লাগিব, তাত গৈ দেখাব লাগিব যে পাৰিব নেকি ঠিক কৰি দিব। আৰু ঠিক কৰি দিব পাৰিলেও হয়তো তেওঁলোকে যি কৰিলেও ধৰা পৰি যাব চাগে। কিন্তু চাওঁ মই কি কৰিব পাৰোঁ।
আৰু এটা কাম কৰিব পাৰিম, হয়তো তলত এনেকৈ তল টুকুৰা কাটি দিব পাৰিম আৰু তলে তলে আছে যিহেতু ওপৰৰ ফালে থাকিলেহে অলপ দিগদাৰ হ'লহেঁতেন। চাই লওঁ, ওপৰৰ ফালে দেখা নাই বাৰু এতিয়ালৈকে মই। আৰু সেয়াই মোৰ মানে আপোনালোকৰ চাগে আচৰিত হৈ গৈছে কেনেকৈ হ'ল কি কথা। আৰু এইখন মোৰ মেইন চাদৰখন আছিলে, এইখন চাদৰখন আছিলে। হেভি হয় কাপোৰযোৰ অকণমান। এইখন অকণমান ভালকৈ মই দেখাই দিছোঁ ৰ'ব। এইখন মোৰ চাদৰখনৰ লগত যে একো নহ'লে সেইটোৱে মানে মোৰ কাৰণে এটা অকণমান ভাল কথা বুলি ক'ব লাগিব। আৰু কিনো ক'ম, ভাল কমে নে বেয়া ক'ম, এতিয়া মেখেলাখনৰ যিহেতু ব্লাউজটোৰ অৱস্থা নায়েই, এইখন যদি মাজতে তেনেকৈ কিবা হৈ গ'লহেঁতেন তেতিয়াতো বহুত ডাঙৰ কথা হৈ গ'লহেঁতেন। মাজতে কাটিবও নোৱাৰিলোহেঁতেন, একো কৰিব নোৱাৰিলেহেঁতেন, মাজত চিলাই দিয়া হ'লেও ধৰা পৰি গ'লোহেঁতেন। কোনোদিন এযোৰ কাপোৰ একো কৰিবই নোৱাৰিলেহেঁতেন, সামৰি সদায় থৈ দিব লাগিলেহেঁতেন। আৰু মেখেলাখনো অকণ ভালকৈ দেখাই দিছোঁ। তলফালে সেয়া দেখিছে আপোনালোকে মেখেলাখনৰ গতিটো। আৰু এইখন মোৰ মেখেলাখন আছিলে, কিমান বেছিকৈ সেয়া ফাট মেলি আছে দেখিছেই। আৰু আপোনালোকৰ লগত যাতে তেনেকুৱা কাৰো লগত নহওক, মই সেয়াই কামনা কৰিছোঁ। তো সেয়াই আছিলে মোৰ কাপোৰযোৰ, দেখিলে আপোনালোকে, দেখাই দিলোঁ। আৰু মই এইটোৱে ক'ব বিচাৰিছোঁ মোৰ ভিডিঅ'টোৰ জৰিয়তে যে আপোনালোকে যিহেতু কাপোৰ কিনিবলৈ যাওঁতে বহুত চাই মেলি বাছি কাপোৰ কিনিব আৰু বহুত বাৰ সুধি, আৰু যাতে ঠগ নাখায় আপোনালোকে পিয়ৰ পাট নে, আজিকালিতো এইটো কমন কথা হৈছে, পিয়ৰ পাট বুলি বানাৰসী পাট বিকি দিয়ে আৰু বহুতে চিনি নাপায় লৈ আহে। সেইটো ক্ষেত্ৰত খুবেই সাৱধান হ'ব আপোনালোকে। আৰু মই যিহেতু কৈছোঁ এই কাপোৰটোৰ ক্ষেত্ৰত ঠগ খোৱা নাছিলোঁ যদিও, আৰু কি প্ৰব্লেম হৈ পেলাই এনেকৈ ফাটিলে মই নিজেও নাজানো। বহুত দুখ লগা কথা মোৰ কাৰণে এইটো, মানে মই দেখিলে মনটো বহুত বেছি বেয়া লাগে। সেইকাৰণে মই চোৱাও নাছিলোঁ, সেই দিনাখনৰ পৰাই তেনেকৈ ভৰাই থৈ দিছোঁ। আৰু মনত পৰিলে মোৰ যিহেতু দুখ লাগে, আৰু মাহঁতকো মই কথাটো কোৱা নাই আজিলৈকে। আৰু চাওঁ নিজেই কিবা এটা ঠিক কৰিব পাৰোঁ নেকি। যদি মই ঠিক কৰিব পাৰোঁ তেতিয়া মই পিন্ধি পেলাই কাপোৰযোৰ এদিন আপোনালোকক দেখাম। আৰু ভিডিঅ'টো আজি বহুত বেছি দীঘলীয়া নকৰোঁ বাৰু, মোৰ সেইকেইটা কথাই ক'বলগীয়া আছিলে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু যদি চাই ভাল পাইছে ভিডিঅ'টো, লাইক এটা কৰিব পাহৰি নাযাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ।